নমস্কাৰ, মই জুন আপোনালোক সকলোকে জুন assamesevlogলৈ স্বাগতম জনাইছোঁ। আৰু আজি ভ্লগটো আৰম্ভ কৰোঁ গোটেই দিনটো। এতিয়া চাহ খোৱালে ভাতো খালোঁ বাৰু। এতিয়া বাজিছে 11টা, মানে 11টা বজা নাই, বাজিবগৈ। আৰু আজি যাম বঙাইগাঁৱলৈ বজাৰ কৰিবৰ কাৰণে। অন্নপ্ৰসন্নৰ বজাৰ আছে, মানে অন্নপ্ৰসন্নৰ বজাৰ কৰিব যাম মোৰ ল'ৰাজনীৰ কাৰণে। আৰু এতিয়া মই ৰেডি হৈছোঁ, চাওক কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈছোঁ। মিষ্টাৰ অহা নাই স্কুলৰ পৰা। মিষ্টাৰ স্কুলৰ পৰা আহিলে আমি মই আৰু মই ল'ৰাজনক লৈ যাম বাৰু। মিষ্টাৰ আমি এইকেইজনে বজাৰ কৰিবলৈ যাম। আৰু মিষ্টাৰ আহিলে, এতিয়া মিষ্টাৰ আহিছে, যাব লাগিব। এতিয়া মাস্ক লৈছোঁ, মাস্ক পিন্ধিব লাগিব। আৰু লগত লৈছোঁ এটা বেগ, কাৰণ ল'ৰাজনীক কিবা বস্তু লাগিলে। পানী লৈছোঁ তাৰ কাৰণে, গৰম পানী। যদি পানী গৰম ন বৰ্তমান, সেইকাৰণে বৰষুণ পৰি আছে অকণমান, কিন্তু পানীও খাব লগা ন, সেইকাৰণে গৰম পানী লৈছোঁ। আৰু লৈছোঁ এটা ডাইপাৰ লৈছোঁ আৰু হুইপছ লৈছোঁ। এইখিনি লৈছোঁ, বাকীখিনি একো লোৱা নাই বাৰু। আৰু লগত কিবা অস্ত্ৰ পাতি কিবা ল'ব লাগে ন, সৰু ছোৱালীৰ লগত লৈ গ'লে কিবা ল'ব লাগে, ঘৰত সকলোৱে কয়, সেইকাৰণে আৰু অস্ত্ৰ পাতি কিবা কিবি লৈছোঁ বাৰু। এতিয়া যাবলৈ ওলাইছোঁ আৰু মই ভিডিঅ'টো কৰিব নোৱাৰিম কাৰণে মই ঘৰত আহি পেলাই আপোনালোকক কি বজাৰ কৰোঁ সেইখিনি আপোনালোকক দেখাম বাৰু। বজাৰ কৰি কেতিয়াবা আহি পালোঁগৈ আৰু বস্তুখিনি যিখিনি কাপোৰ চাপোৰ যিখিনি আনিলোঁ সেইখিনি সকলোৱে চালে। আৰু এতিয়া আপোনালোককো দেখাওঁ অকণমান। চাওক মই কি লৈ আহিছোঁ। পেন, চাওক এইটো পেন, এইখিনি ধুব লাগিব গোটেইখিনি বস্তু বাৰু। এইখিনি মই মানে বজাৰৰ পৰা আনি কেনে এইখিনি উলিয়াইছোঁ, ধুব লাগিব সেইকাৰণে। এইটো পেন আৰু এইখন হ'ল বেগ। বেগখন অৱশ্যে এই ফ্ৰকখনৰ লগত। এইখন হ'ল ফ্ৰক দেখিব পৰা নাই, ফ্ৰক হয়। ফ্ৰকখনৰ লগত বেগখন আছে। আৰু এইখন হ'ল আৰু এখন ফ্ৰক, এইখন ফিটা বান্ধা আছে ওপৰত। আৰু এইখন আনিছোঁ, আৰু এইখন আনিছোঁ। চাওক এতিয়া কাগজ পাতি যিখিনি আছে গোটেইখিনি মই উলিয়াই থৈছোঁ, কাৰণ এইখিনি ধুব লাগিব সেইকাৰণে। পেন এইখন, আৰু আনিছোঁ এইটো ফ্ৰক, ধুনু ফ্ৰক আনিছোঁ এটা, চাওক। আৰু এইখিনি লৈ আহিছোঁ বজাৰৰ পৰা। আৰু আনিছোঁ কেইটামান সোণৰ বস্তু। আৰু আনিছোঁ এটা চেইন, মোৰ ল'ৰাজনৰ কাৰণে এটা চেইন আনিছোঁ, গলৰ চেইন আনিছোঁ। আৰু আনিছোঁ মই এযোৰ টপ আনিছোঁ, কাণফুলি এযোৰ আনিছোঁ। আৰু কি কোমৰ বান্ধ, এটা মোৰ ল'ৰাজনীৰ কাৰণে এটা কোমৰ বান্ধ আনিছোঁ। আৰু এযোৰ খাৰু আনিছোঁ, 3 ধাতু খাৰুকণি বালা কয়, কি কয় নাজানো, কিন্তু 2 পাত আনিছোঁ আৰু সৰু ভাল লাগে। এইটো এতিয়া নেদেখাওঁ, অন্নপ্ৰসন্নত দেখাম বাৰু আপোনালোক সকলোকে। এতিয়া ভাত চাত খালোঁ, খাই লৈ অকণমান তামোল খাইছোঁ, ৰেষ্ট ল'লোঁ। আজি বতৰটো খুব বেয়া, ৰ'দ দিয়া নাই, বতৰটো বেয়া হৈ আছে বাৰু। আৰু চাওক এইযোৰ পিন্ধিছোঁ, আৰু অনাৰ পিছত থাকিব নোৱাৰা হ'লোঁ, সেইকাৰণে পিন্ধিলোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ লগত। আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পাইছে। আৰু মই কৈছিলোঁ নহয় নেক্সট ভিডিঅ'ত ক'ম বুলি, যে মোৰ ল'ৰাজনীক কোনে কি নাম দিছে। আৰু মোৰ ল'ৰাজনীক নাম দিছে জুবিন দাই। আৰু যেতিয়া জন্ম হৈছিল তেতিয়া আহিছিল জুবিন দা, ইয়ালৈ ফুৰিব আহিছোঁ ক'ৰবালৈ। আৰু জুবিন দাই আৰু মোৰ মিষ্টাৰে, মানে মোৰ হাজবেণ্ডে জুবিন দাক ফোন কৰিছিল আৰু কি নাম ৰাখিছে বুলি সুধিছিল। কি নাম ৰাখিম সেইটো সকলোৱে ডিছকাছ কৰি আছিল, নামটোৰ কাৰণে। ঘৰৰ মানুহখিনি যিখিনি আছিল সকলোৱে কৰিছিল, কিন্তু পিছত জুবিন দাক কোৱাৰ লগে লগে জুবিন দাই মানে অকণমান চিন্তা কৰি কেনে ক'লে যে অনুভূতি নামটো মানে জুবিন দাই দিয়া। আৰু
এইটো হস্পিটেলত থাকাতে এইটো 2 দিনমান পিছতে সেইটো নাম দিছে বাৰু জুবিন দাই। আৰু সেইকাৰণে মই জুবিন দাক দাদা কওঁ, সেইকাৰণে মোৰ ল'ৰাজনী জেঠা হ'ল। আজি আমি খাম তালৰ পিঠা, মানে তালখিনি ৰস কৰি থোৱা আছে আৰু পিঠা চাউলখিনিও গুড়ি কৰি থোৱা আছে। আজি সেইখিনি কৰি থৈছোঁৱে আৰু সেইখিনি এতিয়া বনাব লাগে। আৰু মই অকণমান দেখাওঁ আপোনালোকক মই কেনেকৈ তালৰ পিঠা বনাওঁ। বাৰু বেছিকৈ বনাব নাজানো দেই, বেছি পিঠা বনোৱা নাই মই আগতে, সেইকাৰণে বেছি বনাব নাজানো। বাইদেউহঁতক কাৰোবাক মাতি কিনে বনাম। এইখিনি হ'ল তালৰ ৰস আৰু ইয়াতে আছে চাউলৰ গুড়ি। মই অকলে বনাব নোৱাৰোঁ, সেইকাৰণে মই বাইদেউক লৈ আহিছোঁ। এতিয়া বাইদেউৰ লগত আমি বাইদেউ আৰু মই দুয়োজনে মিলি বনাম। মই বেছি নাজানো সেইকাৰণে। আৰু ইয়াতে বাইদেৱে চাউলৰ গুড়ি দিছে, মই দিয়া নাই, মই ভিডিঅ' কৰি আছোঁ। বাইদেৱে চাউলৰ গুড়িখিনি দিছে কিমান লাগিব, আৰু বাইদেৱে কৈ আছে যে কিমানখিনি লাগিব, সেইখিনি বাইদেৱে দিছে, মই দিয়া নাই বাৰু। আৰু ইয়াতে দিছে অকণমান নিমখ আৰু এতিয়া দিব ইয়াতে চেনি, যিমানখিনি চেনি লাগে। বেছিকৈ মিঠা নিদিয়ে, কাৰণ সকলোৱে কম মানে বেছি মিঠা খাই ভাল নাপায়, কম মিঠা খায় সকলোৱে। আমাৰ ঘৰত যিখিনি মানুহ আছে বেছি মিঠা খাই ভাল নাপায়, সেইকাৰণে অলপমান কমকৈ দিছে মিঠাখিনি। আৰু এতিয়া এইখিনি মিক্স কৰিব, মানে এইখিনি মিহলাব। এইখিনি এনেদৰে লৰাই হেতাখন লৰাই এনেকৈ মিক্স কৰিব। মিক্স কৰি ল'লে ভাল হয় ন। কিমান পৰিমাণত কিমানখিনি বস্তু লাগে সেইখিনি মই গম নাপাওঁ বাৰু, সেইখিনি দিব নোৱাৰোঁ, সেইকাৰণে মোৰ পিঠাটো ভাল নহয়। সেইকাৰণে মানে কাৰোবাক ল'লেহে ভাল হয়, মানে সেই আইডিয়াটো মোৰ নাই, মানে সেইটো মই বনোৱা নাই। সেইকাৰণে লাহে বনাই থাকিলে সেইখিনি আহি যাব, পিঠাখিনি বনাব পাৰিম। আৰু এনেকৈ বাইদেউ এইখিনি কৰি আছে, আৰু এনেকৈ বাইদেউ এইখিনি হেতাখন লৰাই আছে আৰু মই ৰেকৰ্ডিং কৰি আছোঁ। কি কৰিম উপায় নাই, নাজানো যিহেতু, জানিলেতো কৰিলোঁ হয়। ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কৰি দিব। আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আমাৰ চেনেলৰ ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। পিঠাখিনি বনাম আমি দুজনে মিলি বনাম, কাৰণ মই অকলে বেছি নাজানো, সেইকাৰণে। এইখিনি হ'লে এতিয়া তেল গৰম দিছোঁ, মই তেলত এতিয়া পিঠাখিনি দিম। মই দিয়া নাই পিঠাখিনি, বাইদেৱে দিছে পিঠাখিনি। এতিয়া এইখিনি লাৰি থাকিম এতিয়া অলপকৈ ইয়াতে ওপৰত পিঠাখনৰ ওপৰত তেল দিম, এইখিনি উঠাই থ'ম। এইখিনি নালাগে ন আমাক। এতিয়া চাওক পিঠাটো মোৰ কি শ্বেপ হৈছে, হাৰ্ট শ্বেপ হৈছে। হাৰ্ট আছে নহয়, হাৰ্ট শ্বেপ হৈছে পিঠাটো মোৰ। কোনোবা এনেকৈ পিঠা বনাইছে নেকি? বনোৱা নাই ন, মোৰ হয় এনেকুৱা পিঠা, কিন্তু ফুলি উঠছে, ফুলি নুঠা নহয়। আৰু এইখিনি হ'ল তালৰ পিঠা। পিঠাখন ভজা হ'লে আৰু এখন দিম মই ইয়াতে, আৰু এইখন নমাব লাগিব। প্ৰথমখন হ'ল আৰু এইখন মই নমাই ল'ম এখন থালত। এইখন এনেকুৱা হৈছে চাওক। আৰু এতিয়া হ'ল মই পিঠাখিনি বনোৱা, গোটেইখিনি হৈছে। এতিয়া সন্ধিয়া হ'ল, 6:30 বাজিল আৰু তাল পিঠা খালোঁ আজি। খাবলৈ বহুত ভাল হৈছিল, মানে নৰম হৈছিল। আৰু এতিয়া মানে অন্নপ্ৰসন্নৰ চিঠিকেইখনো আহিছে, সেইকেইখন দেখা বাৰু অলপমান আপোনালোকক। আৰু এতিয়া চিঠিকেইখন মোক ভাজ কৰিব লাগিব। ইয়াতে আছে অন্নপ্ৰসন্নৰ চিঠি আহি গ'ল, আৰু এতিয়া মই ইয়াতে ভাজ কৰিব লৈছোঁ চিঠিকেইখন। মানে চিঠিকেইখন খামত ভৰাব আছে, সেইকেইখন মই খামত ভৰাই ল'ম বাৰু। আৰু ইয়াতে আছে 100খন চিঠি। মই ইয়াতে কেইখনমান চিঠি কৰি কেনে মই ল'ৰাজনক আনিব যাম, কাৰণ ল'ৰাজনৰ ড্ৰেছ পাতি চেঞ্জ কৰি দিব আছে। তাৰ মই পাহৰি গৈছিলোঁ, সেইকাৰণে মই কেইখনমান কৰি লওঁ, মানে এনভেলপত সোমাই ল'ম। আৰু পিছত গোটেইখিনি কৰি ল'ম ড্ৰেছ পাতি চেঞ্জ কৰি, আৰু সেইখিনি আপোনালোকক নেদেখাওঁ। আজি এইখিনি শেষ কৰিব লাগিব, কাৰণ কাইলৈ দিব যাব। আৰু সন্ধিয়াৰ কামখিনি মানে ৰাতিৰ কামখিনি শেষ হ'ল। চাহ পানী ভাত চাহ, মানে চাহ পানী খালোঁ, খোৱাৰ পিছত ভাত চাতখিনি বনালোঁ একেবাৰে।
বনাই আৰু এতিয়া আছোঁ এনেই ফ্ৰী আছোঁ। এতিয়া ফ্ৰী মানে চিঠিকেইখন ভাজ কৰিব লাগিব আৰু সেইকেইখন ভাজ কৰিব মানে ভাজ কৰিব লৈছোঁ মই। আৰু কালিৰ পৰা দিব যাব মিষ্টাৰে, সেইকাৰণে। আৰু ধনুমাক আনিব যাব লাগিব। ধনুমা আছে সৰুৰ লগত আৰু এতিয়া আনি কেনে তাৰ ড্ৰেছ পাতি চেঞ্জ কৰি দিব লাগিব। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইয়াতে শেষ কৰি থ'লোঁ। বেছি দীঘলীয়া কৰি দিলে আপোনালোকে বৰ হ'ব ভিডিঅ'টো চাই, সেইকাৰণে ইয়াতে শেষ কৰি দিওঁ। আৰু মিষ্টাৰে কালি চিঠি দিবলৈ যাব। চিঠি দিবলৈ যাই আমাৰ ঘৰত আলহী লৈ আহিব, মানে মোৰ সৰু ভণ্টি আহিব ঘৰলৈ, আমাৰ ঘৰলৈ। মানে অন্নপ্ৰসন্নৰ কাৰণে ৰাখিব লাগিব ন ল'ৰাজনীক, সেইকাৰণে সৰু ভণ্টি আহিব, তাক ৰাখিবৰ কাৰণে। আৰু এজন আলহী আহিব, এজন খুৰাৰ ল'ৰা আহিব, ভাইটি। এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।